ৰাজপথৰ দাঁতিত পাচলি বেচাত ব্যস্ত এগৰাকী IAS বিষয়া। সাধাৰণ বেপাৰীৰ দৰে গ্ৰাহকক বেচিছে আলু পিঁয়াজ। বিভিন্ন গ্ৰাহকৰ সৈতে পাচলিৰ দৰদামো কৰিছে বেপাৰীৰ ৰূপত। এওঁ হৈছে এজন জ্যেষ্ঠ IAS বিষয়া, কিন্তু পদপথত বিক্ৰী কৰি আছে শাক পাচলি। এনে প্ৰভাৱশালী বিষয়াৰ এনে অসাধাৰণ কাৰ্য দেখি হয়তো আপুনিও আচৰিত হৈছে। ঠিক একেদৰে এইগৰাকী IAS বিষয়াক দেখি তেওঁৰ বন্ধু বান্ধৱো আচৰিতেই হৈছে। আৰু তেওঁৰ বন্ধুবৰ্গই মোবাইলত বন্দী কৰা এই ফটো ভাইৰেল হৈ পৰিল সামাজিক মাধ্যমত। পিছে পাচলি বিক্ৰী কৰি থকা এইজন IAS হৈছে ডক্টৰ অখিলেশ মিশ্ৰা। তেওঁ উত্তৰ প্ৰদেশৰ পৰিবহণ বিভাগৰ জ্যেষ্ঠ সচিব। এগৰাকী IAS হোৱাৰ উপৰিও তেওঁ এজন ভাল কবিও। পিছে কিয় তেওঁ পাচলি বিক্ৰী কৰিলে? নিশ্চয় আপুনিও ভাবিছে। কামৰ পৰা উভতি অহাৰ সময়ত তেওঁ এগৰাকী বৃদ্ধাৰ পৰা পাচলি কিনিবলৈ নামিছিল বজাৰত। পিছে আইতাগৰাকীয়ে নাজানে তেওঁ যে উচ্চপদস্থ এগৰাকী বিষয়া। সাধাৰণভাৱে আইতাগৰাকীয়ে আন দিনৰ দৰে কাষতে থিয় হৈ থকা বিষয়াগৰাকীক পাচলি ৰখিবলৈ কৈ অলপ সময়ৰ বাবে আঁতৰি গৈছিল। আইতাগৰাকী নহালৈকে বিষয়াজনে সাধাৰণ বিক্ৰেতাৰ দৰেই বৃদ্ধাগৰাকীৰ পাচলি বিক্ৰী কৰিলে। আৰু তেওঁৰ এনে মহান কাৰুকাৰ্য দেখি সকলোৱে আচৰিত হ'ল আৰু মোবাইলত বন্দী কৰিলে এই দৃশ্য।